বন্ধুসকল, আজিকালি ফেচবুকটো চালে যে ফেচবুকত ইমান জ্ঞানদাতা ওলাই গৈছে যে আপোনাৰ ইমান টেকনিচিয়ান ওলাই গৈছে আপোনাক জ্ঞান দিব। ফেচবুকটো এনেকৈ ছেটিং কৰক, এইটো ছেটিং কৰিলে আপোনাৰ ভিউজ বেছি আহিব, আপুনি ভাইৰেল হ'ব, আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব, আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব। আৰে বাবা, ইমানখিনি জ্ঞান দিব লগা একোৱেই নাই। চব ফেচবুকৰ ছেটিঙতে আপুনি যেতিয়া ফেচবুক কৰি আছে নিশ্চয়তো আপুনি আৰু নজনাকৈ কৰা নাই বা অশিক্ষিত নহয়। আপুনি পঢ়িব পাৰে, লিখিব পাৰে। এইখিনি ফেচবুকৰ গাইডলাইন্সখিনি আপোনাৰ ওচৰত ফেচবুকে ইণ্ডিকেশ্যন দি থাকিব, আপোনালৈ ফেচবুকে গাইড পঠাই থাকিব। আপোনাৰ ক'ত প্ৰব্লেম আছে, কি আছে, সেইখিনি ফেচবুকত অসংখ্য ফেচবুকে আপোনাক সময়ে সময়ে আপোনাক দিব কেনেকৈ কি কৰিব লাগে। তো সেইটো কমন এটা ইছ্যুলৈ দেখিলোঁ যে মডাৰাছ এছিষ্ট, সেইটো কি নাই, সেইটো কমন কথা। সেইটো আপোনাৰ প্ৰফাইলত আছে, মোৰ প্ৰফাইলত আছে, চবৰ প্ৰফাইলত আছে। সেইটোলৈ কোনোবাই জ্ঞান দিবলৈ আৰম্ভ কৰিছে। প্ৰফাইল ৰেকমেণ্ডেড, সেইটোলৈ কোনোবাই জ্ঞান দিব আৰম্ভ কৰিছে। মানে এতিয়া ভিডিঅ' বনোৱাৰ টপিক কোনোবাই পোৱা নাই, তেতিয়া কি কৰে, সেইবিলাক লৈ ৰীল আৰু ভিডিঅ' বনাই থাকে। সেইবিলাক আছেই ভাইসকল বা বন্ধুসকল, বান্ধৱীসকল। নতুন কিবা বনোৱা, যে যাৰ পৰা কিবা টেকনিকেল বেলেগ বস্তুৰ ওপৰত বনোৱা, মানুহৰ এডুকেশ্যনৰ ওপৰত বনোৱা, মানুহৰ লাইফষ্টাইলৰ ওপৰত বনোৱা বা প্ৰেজেণ্ট লাইফৰ ওপৰত বনোৱা, যিখিনি মানুহক উপকাৰ কৰিব। আৰু ফেচবুকত কেনেকৈ গ্ৰ' কৰিব লাগে, ফেচবুক কেনেকৈ ভিউজ হ'ব লাগে, সেইখিনি ফেচবুকে যিমান টেকনিচিয়ানৰ ভিডিঅ' চালোঁ, কোনো নিত্য নতুন কিবা নাই। চব একেই কথাবোৰ চবে মানে জঁপিয়াই থাকে, একেই কথাবোৰ চবে কৈ থাকে। তো সেইবোৰ লৈ যদি তুমি ভাবিছা যে তুমি ভিডিঅ' বনাবা বা গ্ৰ'থ হ'বা, কিমান ক'বা ফেচবুকৰ কথা, যে ফেচবুকত গ্ৰ'থ, ফেচবুকৰ ছেটিং কোৱা, অমুক কোৱা, তমুক কোৱা, সেইখিনি লৈ তুমি চেনেল গ্ৰ'থ কৰিব নোৱাৰিবা। কেইটামান ভিডিঅ' বনাবা সেইবিলাক লৈ। গতিকে ভিডিঅ' বনাবলৈ হ'লে নিজৰ ভিতৰত ক্ৰিয়েটিভিটি আনা, নিত্য নতুনতা আনা, যিখিনিয়ে তোমাক সহায় কৰিব, যিখিনিয়ে তোমাৰ যিখিনি ফলোৱাৰ্ছ আছে বা ফেচবুকৰ ৱাৰ্ল্ডটো যোনটো আছে, তাৰ অডিয়েঞ্চ যিবোৰ আছে, সেইবোৰে যাতে তোমাৰ কণ্টেণ্টটো চাই আকৌ এবাৰ তোমাৰ কণ্টেণ্টটো চাবলৈ উৎসুক হয়। সেয়ে কৈছোঁ যে ভাল ভিডিঅ' বনাওক, ভাল কণ্টেণ্ট দিয়ক, নিত্য নতুনতা দিয়ক, নিশ্চয় আপুনি গ্ৰ' কৰিব পাৰিব, আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব। ময়ো ডাঙৰ ক্ৰিয়েটৰ নহয় দেই, সৰু সুৰা ভিডিঅ' দুই এটা বনাওঁ, ঠিক আছে। সেইখিনি ফিজিকেল ফিটনেছ বা মটিভেশ্যনৰ ওপৰত বনাওঁ। যে মই যে একেবাৰে ডাঙৰ ক্ৰিয়েটৰ তেনেকুৱা নহয়। চ' চবকে কৈছোঁ যে এনেকুৱা কিবা দিয়ক যাতে সেইটো আপোনাৰ ভিডিঅ'টো চাই চবে ভাল পায়, চবে আওকালি লয়, চবে আপোনাৰ ভিডিঅ'টোক মৰম কৰে, যাতে আপোনাৰ ভিডিঅ'টো চাই নেক্সট টাইম আপোনাক ফ'ল' কৰে আৰু নেক্সট টাইম আপোনাৰ ভিডিঅ' চাবলৈ আকৌ উৎসুক হয়। আপুনি নেক্সট টাইম যেতিয়া ভিডিঅ' দিব সেইখিনি চাবলৈ আকৌ মানুহে বাট চাই থাকে। তেনেকুৱা ধৰণৰ কণ্টেণ্ট বনাওক, তেতিয়াহ'লে আপোনাৰ ফেচবুকৰ যোনটো আপোনাৰ স্থিতি আছে, ফেচবুকৰ যোনটো আপোনাৰ ষ্টেণ্ড আছে, এই ষ্টেণ্ডটো আপুনি জীয়াই ৰাখিব পাৰিব। এইবিলাক ফেচবুকৰ কথা কৈ দুই এটা সৰু সুৰা বনাই সেইবিলাকত আপুনি তিষ্ঠিব নোৱাৰে। বেছি দিন তিষ্ঠিব নোৱাৰে, বুজিলে? চবকে শুভেচ্ছা থাকিল, চবে ভাল কণ্টেণ্ট বনাওক, আশা কৰিছোঁ। বেষ্ট অফ লাক।